নাম চফা চব্জি মাৰ্কেট য'ত নেকি ৱালবিলাক হোৱাইট কালাৰ কৰা আছে আৰু মিস্ত্ৰী আছে বহুতকেইটা হলি ব্ৰিজ আছে হলি স্তম্ভ মাৰ্কেটখন এক্সপ্ল'ৰ কৰিব পাৰিব ভূটানলৈ কেনেকৈ সোমাব পাৰি সেইটোতো জনালোঁ এতিয়া নেক্সট জনাইছোঁ আৰু কিছুমান জানিবলগীয়া কথা সেই যে পাছখন আমি বনাইছিলোঁ সেইখন কিন্তু অকল 24 আৱাৰ্ছৰ কাৰণেহে ভেলিড দেই আৰু আপোনালোকে বেছি দূৰ যাব নোৱাৰে 3-4 কিলোমিটাৰমান ৰেডিয়াছত যিটো এৰিয়া পৰে চামৰূপ জংঘাৰৰ অকল তাতহে আপোনালোকে ঘূৰিব পাৰে তাৰ পৰা আগলৈ গ'লে সেইবিলাকৰ প্ৰচিডিউৰ বেলেগ আৰু ইয়াত নেটৱৰ্ক নাপাব কাৰ্ড পে'মেণ্ট নহ'ব আৰু ATMও নচলে গতিকে কেছ লৈ আহিব ইণ্ডিয়ান কাৰেঞ্চি ইয়াত চলে আৰু নেক্সটটো আহিলে আপোনালোকে আহি কৰিব কি পাহাৰৰ ওপৰলৈ গৈ পেলাই লেফ্ট চাইডে টাচি কেচেল নামৰ এখন ৰেষ্টুৰেণ্ট পাব তাৰ পৰা ভিউটো বিৰাটেই ধুনীয়া তাত খোৱা বোৱা কৰিব মনেষ্ট্ৰী আছে বহুতকেইটা হলি ব্ৰিজ আছে হলি স্তম্ভ আছে এইবিলাক এনজয় কৰিব আৰু মাৰ্কেটত অলপমান শ্বপিং কৰিব পাৰিব আপোনালোকক দেখুৱাম তেওঁলোকৰ অৰ্গেনাইজড মাৰ্কেটখন মাৰ্কেট নাম চফা চব্জি মাৰ্কেট য'ত নেকি ৱালবিলাক হোৱাইট কালাৰ কৰা আছে আৰু এটা চব্জি বাহিৰ কৰিব আছে অৰ্গেনাইজ এয়া দেখিছে গাড়ীবিলাক পাৰ্ক কৰিছে এখন ফ্ৰণ্টৰখন আমাৰ গাড়ী পুৰা হোৱাইট লাইনৰ এক্ৰছত গোটেইকেইখন গাড়ী এখনো গাড়ী 1 ইঞ্চি ইফাল ওলাই থকা নাই আৰু এইফালে দেখিছে এটা চিন আছে এখনেই গাড়ী আছে বজাৰৰ কাষতে থকা এই সৰু সুৰা দোকানবিলাকৰ পৰা আপোনালোকে ফ্ৰিজ মেগনেট চিনামাটি কাঁহী বাতি বিৰাট ধুনীয়া ধুনীয়া পায় এইবিলাক কিনিব পাৰিব অকণ মাৰ্কেটখন এক্সপ্ল'ৰ কৰিব পাৰিব ভাল লাগে সৰু মাৰ্কেট কিন্তু ঘূৰি পেলাই বিৰাটেই ভাল লাগে